তৃতীয়বাৰলৈ ক্ষমতা লাগে প্ৰধানমন্ত্ৰী মোদীক। দেশৰ অৰ্থনীতিৰ বাবে পুনৰ প্ৰধানমন্ত্ৰী হ'ব বিচাৰে মোদীয়ে। কিন্তু RSSৰ গুডবুকৰ পৰা বাহিৰ হ'ল মোদী। সন্ন্যাস ল'ব নেকি প্ৰধানমন্ত্ৰীয়ে? বিৰোধী ঐক্যবদ্ধ হোৱাৰ পৰা ভালকৈ এটা নিশাও শুব নোৱাৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকী। প্ৰতিদিনেই নতুন নতুন চিন্তা আগুৰি ধৰিছে প্ৰধানমন্ত্ৰীগৰাকীক। নতুনকৈ কেইবাশ কোটি ব্যয় কৰি বনোৱা সংসদ ভৱনটো দেখিলে পুনৰ সোমাবলৈ নোপোৱাৰ ভয়ে খেদিছে প্ৰধানমন্ত্ৰীক। সেয়ে এইবাৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ ৭৫ বছৰ বাদ দি ১০০ বছৰতহে ভাৰতক এক নতুন ভাৰত গঢ়াৰ কথা বাৰে বাৰে উল্লেখ কৰি আহিছে। ২০৪৭ চনটোক লক্ষ্য কৰি ল'লে এগৰাকী সত্তৰোধৰ ব্যক্তি প্ৰধানমন্ত্ৰী তাৰ বাবে নিশ্চিতভাৱে দায়বদ্ধ নহ'ব। ইমান দিনে স্বাধীনতাৰ ৭৫ বছৰ বুলি তালফাল লগাই থকা প্ৰধানমন্ত্ৰীগৰাকীৰ বিগত ২টা কাৰ্যকালৰ প্ৰতিশ্ৰুতিবোৰ বিফল হ'ল। না তেওঁ দিয়া প্ৰতিশ্ৰুতিবোৰ ৰাখিব পাৰিলে, না সেইবোৰ কাৰ্যকাৰী কৰাৰ বাবে হাতত সময় আছে। কৃষকৰ আয় দুগুণ কৰা, নিবনুৱাক বছৰি ২ কোটিকৈ সংস্থাপন দিয়া, ক'লা ধন ঘূৰাই অনা, সকলো গৃহহীনৰ বাবে গৃহৰ ব্যৱস্থা কৰা, কোনোটোতে সফল নহ'ল মোদী। ২০১৯ৰ লোকসভা নিৰ্বাচন ঘোষণা হোৱালৈকে মোদী চৰকাৰে ১৫৪০টা প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। মোদীয়ে ২০১৫ চনৰ ২৫ জুনত দেশত ১০০খন চহৰক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছিল। তাৰ ভিতৰত অসমৰ গুৱাহাটীৰ নামো আছিল। কিন্তু মোদীৰ স্মাৰ্ট চিটি গুৱাহাটীৰ অৱস্থা আগতকৈ শোচনীয়হে হৈছে। পথৰ গাঁতত পৰি মানুহৰ মৃত্যু হৈছে, গেমনৰ পাইপ ফাটি মৃত্যু হৈছে। ১০ মিনিটৰ বৰষুণত গুৱাহাটীত মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। এয়াই মোদী স্মাৰ্ট চিটিৰ নমুনা। বৃহৎ বৃহৎ প্ৰতিশ্ৰুতি দিয়া মোদীয়ে এতিয়া দেশক অৰ্থনীতিৰ ক্ষেত্ৰত ৩য় স্থানলৈ আনিবলৈ আৰু ৫টা বছৰ বিচাৰিছে। প্ৰধানমন্ত্ৰীৰ মতে বিজেপিৰ নেতৃত্বতহে এয়া সম্ভৱ। কিন্তু প্ৰধানমন্ত্ৰীয়ে যিমানেই সপোন নেদেখাওক, এইবাৰৰ RSSৰ গুডবুকৰ পৰা বাহিৰ হ'ব মোদী। ইতিমধ্যে কোনো ব্যক্তি বিশেষৰ নামত এইবাৰ বিজেপিয়ে ভোট নিবিচৰাটো নিশ্চিত হৈছে। ইফালে ৭৪ বছৰীয়া মোদীক আৰু পুনৰ যে বিজেপিয়ে গুৰু দায়িত্ব দিব তাতো সন্দেহ আছে। বিজেপিয়ে সদায় যুৱকসকলক অগ্ৰাধিকাৰ দি আহিছে। গতিকে বয়স হোৱা প্ৰতিশ্ৰুতি হোৱাই নোহোৱাই ৰাহুল গান্ধীক ব্যক্তিগতভাৱে আক্ৰমণ কৰা, ধৰ্মক লৈ সংকীৰ্ণ বাতাবৰণৰ সৃষ্টি কৰা আদিয়ে জনমানসত যে নৰাৰ্থক প্ৰভাৱ পেলাইছে সেই বিষয়ে নিশ্চিত RSS। তদুপৰি বিৰোধী ঐক্যত গঢ়ি উঠা মৰ্চাৰ লগত যুঁজ দিব পৰাকৈ মোদীৰ ভাৱমূৰ্তি উজ্জ্বল হৈ থকা নাই বুলি উপলব্ধি কৰিছে RSSে। গতিকে সপোন দেখিলেও মোদী যুগৰ এইবাৰেই অন্ত পৰাৰ সম্ভাৱনা বেছি। নেশ্যনেল ডেস্ক, NP লাইভ। পুৰণি হাড়ৰ সমস্যাত ভুগি আছে নেকি? ৰাজহাড়ৰ বিষ, ৰাজহাড়ৰ নিম্নাংশত বিষ, আপোনাৰ যিকোনো হাড়ৰ সমস্যা সমাধানৰ বাবে সাজু মহানগৰীৰ চিটি হেল্থ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। ইয়াতেই আপুনি লগ পাব জ্যেষ্ঠ অস্থিৰোগ বিশেষজ্ঞ তথা জ্যেষ্ঠ অধ্যাপক ডক্টৰ প্ৰবাল শৰ্মাক। যোগাযোগ কৰক 8453559633 অথবা 8453559634 নম্বৰত। আমাৰ ঠিকনা চিটি হেল্থ ক্লিনিক এণ্ড ডায়েগনষ্টিক, AK আজাদ ৰোড, নেয়াৰ লায়ন বয়জ ক্লাব, শিৱ মন্দিৰ, কালাপাহাৰ, গুৱাহাটী 16।